हेलो एवरीवन साइन उइथ संगीतार आन एटा भिडिओলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকক দেখুৱাবলৈ লৈছো কেনেদৰে নেচাৰেল প্লান্ট ইউজ কৰি খুব ধুনিয়াকে সাইড টেবুল নাইবা কৰ্নাৰ টেবুল ডেকোৰেশন কৰিব পাৰি আৰু খুব ধুনিয়া লাগে দেখিবলৈ। আহকচোন তেতিয়া হলে আমি ভিডিওটো আৰম্ভ কৰো। But that's all right. আপোনালোকক ইয়া দেখুৱাইছো এখন ৰাউন্ড টেবুল ব্লেক গ্লাছৰ আৰু তাতে ট্ৰে এখনত মই এনেদৰে ৰাখি থৈছো প্লান্টবোৰ কাপ আৰু এনেদৰে সিৰামিক পটত ৰাখিছো সৰু সৰু আৰু কাটিংছও ৰাখিছো লগতে মনি প্লান্ট সেনসিভেৰিয়া স্নেক প্লান্ট তেনে ধৰণৰ প্লান্টবোৰে ৰাখিছো যিবিলাক নেকি ইনডোৰত ৰখা হয় আৰু লগতে কেইটামান ষ্টোন দি দিছো আৰু আজিৰ এই ডেকোৰেশনটোত মই কোনো ধৰণৰ শোপিস ব্যৱহাৰ কৰা নাই আৰু শোপিস ইউজ নকৰাকৈও আপোনালোকে খুব ধুনিয়াকে ডেকোৰেশন কৰিব পাৰে। মাত্ৰ এডাল কেন্ডেল দিছো এয়া আৰু এটো হৈছে আন এটা টাইপৰ মনি প্লান্ট তাতো মই এনেদৰে ৰাখিছো ষ্টোন দি আৰু আপোনালোকক এটা বস্তু দেখুৱাইছো এটো হৈছে এটা প্লান্টাৰ এনেদৰে ইনডোৰ প্লান্টছবোৰ ৰাখিলে প্লান্টাৰ ইউজ কৰিব পাৰি ভাল লাগে দেখিবলৈ। এতিয়া আন এখন সাইড কাউন্টাৰ দেখুৱাইছো আৰু ইয়াতে মই অলপ ষ্টোন ৰাখিছো আৰু এইডাল দেখিছে কাঠৰ ষ্টেণ্ড আছিল আৰু ওপৰত এটা চৰাই আছিল কাঠৰ হেতু ভাগি গল ভাগি যোৱাৰ কাৰণে ভাবিলো এই ষ্টেণ্ডডাল ৰিইউজ কৰো আৰু তাৰ কাৰণে মই এইদৰে তলত এটা টাব ৰাখি দিছো সৰু সৰু টাবত মই মনি প্লান্ট আৰু সিংগোনিয়ামৰ কাটিং লগাই দিছো আৰু এনেদৰে মেৰাই এই ষ্টেণ্ডডালো ৰিইউজ কৰা হৈ গল আৰু তলত কিছুমান ষ্টোন ৰাখিছো এইবিলাক জিআই পেইন্টিং কৰিছে আৰু জেনাৰেল ষ্টোন আৰু জতে ততে পোৱা যায় আৰু এইফালে ৰাখি দিছো এটা এলোভেৰা প্লান্ট লগতে ষ্টোন দি দিছো আৰু মনি প্লান্টৰ কাটিং অলপ লগাই দিছিলো এই পটটোত মনি প্লান্টৰ কাটিং আৰু লাকি বেম্বু আৰু এইফালে হৈছে সিংগোনিয়াম আৰু এনেদৰে আপোনালোকে খুব ধুনিয়াকে ইনডোৰ প্লান্টস ইউজ কৰি ডেকোৰেশন কৰিব পাৰিব সাইড টেবুল বা কৰ্নাৰ টেবুলত আৰু খুব ধুনিয়া লাগে দেখিবলৈ। এনে ধৰণেৰে কোনো ধৰণৰ দামী শোপিস ইউজ নকৰাকৈও আপোনালোকে খুব ধুনিয়া ক্লাসি লুক এটা দিব পাৰিব আৰু লগতে আপোনালোকে মাজে মাজে হলাইও থাকিব পাৰিব নিজৰ মন পছন্দৰ মতে ইফাল হিফাল কৰি। মই খুবেই ভাল পাওঁ হেউজিয়াৰ মাজত থাকি আৰু সেই কাৰণে চাৰিওফালে মই হেউজিয়া হেউজিয়া কৰি ৰাখিবলৈ চেষ্টা কৰো আৰু মনবোৰো তেতিয়া এভাৰগ্ৰীন লাগে নহয় জানো। আপোনালোক কোন কোন একমত হয় মোৰ লগত মোক কিন্তু জনাব। ভিডিওটো চাই কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব আৰু আপোনালোকৰ কমেন্টত বহুত উৎসাহ সোমাই থাকে আৰু যদি কেনেবাকে ভিডিওটো ভাল লাগিলে তেতিয়া হলে লাইক কৰিব আৰু লগতে শেয়াৰ কৰি দিব আৰু যি সকলে প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিও চাইছে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলো। তেতিয়া হলে আজিলৈ আহিছো পুনৰ লগ পাম আৰু এটা নতুন ভিডিওৰ সৈতে বাই বাই।